হেল্ল' এভৰিৱান, আজি হৈছে মাঘ মাহৰ প্ৰথমটো আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ নগাঁও মন্দিৰলৈ এবাৰ যাম বুলি, কিন্তু তেনেকৈ সময় সুবিধা মিলা নাছিল। তো আজি মিলিলে এনেকৈ আহিলোঁ। পিনে আমাৰ ফটোশ্বুট চলি আছে ৰাস্তাৰ মাজত। ওলাইছোঁ নগাঁৱলৈ যাবলৈ, এইপিনে মাহঁতে চাহ খাব গৈছে। আৰু এনেকুৱা এটা ধুনীয়া চিনাৰী পালে গাড়ী ৰখাই ৰাস্তাৰ মাজত ফটো উঠাৰ মজাটোৱে বেলেগ। তাতে আৰু আজি আমাৰ ফটোগ্ৰাফাৰ মিষ্টাৰ অলকেশ শৰ্মা আছে, ক'বই নালাগে। তো এনেকৈ মাহঁতে চাহ খাই আছে, মই নাখাওঁ, গাড়ীত গ'লে অকণমান গাটো বেয়া লাগে কাৰণে। আৰু এই যে কাপোৰযোৰ, খুৰীয়ে কাপোৰযোৰৰ কথা সুধি আছিলে, কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। অনলাইনৰ পৰাই লোৱা আছিলে বাৰু। আৰু আহি পাই গ'লোঁ নগাঁও। আৰু ইপিনে মানুহবিলাকৰ উৎপাত চাবচোন। দিছ ইজ কল্ড বিজনেছ। ফাইনেলি আমি আহি পালোঁ ন খুৰা। এটা খুলি থ'ব নেকি? তো মন্দিৰটো দেখাই পায় ধুনীয়াকৈ। এইটো গাড়ীত থৈ দিয়ক খুলি পেলাই। তো এনেকৈ আমি ফৰিয়াত ধুই চাকিটো ল'বলৈ আহিলোঁ দোকানখনত। এখন আপোনাৰ 350 টকা হ'ব। আৰু এইপিনে চাই বাবাৰ মূৰ্তিও আছে ইয়াতে। নিলে পূজাৰীয়ে পূজা কৰি দিব। চাই বাবাৰ মন্দিৰো আছে নেকি তাতে? তাত চাই বাবা মন্দিৰ নাই আপোনাৰ। যদি আপোনালোকে মূৰ্তি ভাগ নিয়ে তেতিয়াহ'লে পূজাৰীয়ে পূজা কৰি দিয়াৰ পিছত ঘৰত ৰাখিব পাৰিব। আৰু এনেদৰে চাই বাবাৰ মূৰ্তি দেখিলে মনটো কিবা এটা ইয়াৰ পৰাই দেখিয়ে পায় মন্দিৰটো। ফাইনেলি আহি পালোঁ, বহুদিন আহিম বুলি ভাবি থকা জেগাটো। সেইটো জ্বলাই লওঁ, তাৰপিছত আৰু জানিব পৰা মতে আৰু এইটোৱে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগটো, যাৰ উচ্চতা 126 ফুট। আৰু পৌৰাণিক যুগৰ মতে গুৰু শুক্ৰাচাৰ্যই এইখিনি ঠাইতে তপস্যা কৰিছিল, সেইকাৰণে এইখিনি ঠাইতে মন্দিৰটো স্থাপন কৰিছে। মন্দিৰটো প্ৰতিষ্ঠা কৰিব লৈছিলে 2003 চনত আৰু এইটো সম্পূৰ্ণ হৈ উঠিলে 2021 চনত। ভিতৰতো ইমান বেছিয়ে ডাঙৰ। আৰু এইফালে খুৰী মা আৰু এনেদৰে বাহিৰত সকলোবোৰ মানুহে এনেদৰে ৰৈ আছে। মন্দিৰৰ দুৱাৰবিলাক বন্ধ কৰি দিয়া আছে, মানুহখিনি নাই ভিতৰত, হয়তো খাবলৈ গৈছে, দুপৰীয়া টাইম। ৰ'দটোও কিন্তু বহুত বেছিয়ে দিছে আজি, ইমান বেছি মানে গৰম লাগিছে। কিন্তু বাহিৰত এনেদৰে ৰৈ আছে বহুত মানুহ পূজা দিয়াৰ কাৰণে। আৰু মই তেনেতে এটা সৰুকৈ ভিডিঅ' এটা কৰি আছিলোঁ, থাকোঁতে মোৰ ফ্ৰেণ্ড এজনক লগ পাই গ'লোঁ। য'ত যাওঁ এটা চিনাকি হ'বই মানে। খুৰা নাই, মা, মই এইটো খুৰী বেংগলোৰত থাকে ন। মানে এনেকৈ অচিনাকি জেগাত গ'লে নিজৰ চিনাকি মানুহ কিছুমান দেখিলে বহুত বেছিয়ে ভাল লাগে, নহয়নে? আৰু এনেদৰে আহি মন্দিৰৰ দুৱাৰ খুলিলে, আৰু এনেকৈ আমি লাইন পাতি ৰৈ আছোঁ গোটেইবিলাক। মানুহ বেছি নাই বাৰু। তো এনেদৰে সোমাইছোঁ। এইপিনে মন্দিৰৰ ভিতৰভাগ, যদিও কেমেৰা এলাউ নাই, সৰুকৈ এটা ক্লিক লৈ লৈছিলোঁ বাৰু। ভিতৰখন ইমান ধুনীয়া ষ্ট্ৰাকচাৰত বনাইছে, মানে চাবলগীয়া। আৰু এইটো হৈছে শিৱলিংগটো, এইটো গোটেইখিনি ৰূপৰে হয়। আৰু এনেদৰে ভিতৰত সেৱা কৰি আমি গোটেইবিলাক ওলাই আহিলোঁ। ওলাই ৰাস্তাতে এখন দোকান পাই গ'লোঁ, আৰু মায়ে ক'লে যে গাড়ীখন ৰখাওক, দুই এটা কিবা চাওঁ, ভাল লাগিলে বোলে। আৰু ইয়াত থকা সকলোবোৰ বাঁহ আৰু বেতৰে হয়। আৰু এই কাপকেইটা চাওকচোন, ইমান ধুনীয়া লাগিছে দেখিবলৈ। কিমান দিন লাষ্টিং কৰে নাজানো, কিন্তু এইবিলাক সৰু সৰু জাকৈ, চালনী, এইবিলাক মানে সজাই থ'বৰ কাৰণে বিৰাট বেছিয়ে ধুনীয়া। তো এনেদৰে আমি আহি সোণাপুৰ পাই গ'লোঁ। ভাবিলোঁ এপাক জুবিনদাৰ সমাধিত যাওঁ। তো এনেকৈ আহিলোঁ, যিহেতুকে মা আৰু খুৰীহঁত আহি পোৱা নাছিলে। তো এনেদৰে এজনী বাইদেৱে ব্লেংকেট এখন মানে উপহাৰ দিছে আৰু জুবিনদালৈ। তো কি ক'ম আৰু, এইবিলাক চবৰে মনৰ শান্তি আৰু একোটা। তো এনেকৈ আমি চাই মেলি ভাবিলোঁ এপাক, সদায় মানে মোবাইলত দেখি আছিলোঁ যে শ্মশানখন ধুনীয়াকৈ সজাইছে, আৰু এইখন আজি নিজ চকুৰে দেখি পালোঁ। আৰু যে ল'ৰা এজন আছিলে ধূপ চাকি দিয়াকৈ, মানে তাক দেখি আছিলোঁ খুব নিউজত, সেই ল'ৰাজনকো দেখি পালোঁ। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব বুলি আশা ৰাখিলোঁ। তো আজিলৈ বাই, ভালে থাকক সকলো।